নহ'লে দিলে হয় মন গ'ল ঠোক Low battery. লো বেটাৰী মাৰিলে তো হেল্ল' দোস্ত ওয়েলকাম টু পিংকুজ ব্লগ তো থাম্বনেইলখন চাই নিশ্চয় গম পালে আজি বম ভিডিঅ' হ'ব তো ভাবিছোঁ আজি খুব ধুনীয়াকৈ ভিডিঅ' এটা বনাম তো থাকি যাব সেইকাৰণে তো আমি এতিয়া আহি পালোঁ কলেজৰ সন্মুখত তো সৰুখন আছে আমাৰ কলেজ আৰু ল'ৰা ছোৱালীবিলাক লাহে লাহে আহি আছে এতিয়া ব'লক আজি দেখাম পিকনিকটো ভিডিঅ'টো আৰম্ভ তো এইখনে কলেজ দোস্ত এইখনে হ'ব আমাৰ আজি গাড়ী জয় হনুমান তো আৰু আমাৰ এইকাল গাইজ বম ভিডিঅ'টো ইয়াৰ আৰু আমাৰ কৌশিক আৰু এইখনে হৈছে আমাৰ কলেজ তো ৰাতিপুৱা মানে কলেজখন অলপ চাফা কৰি আছে আৰু তো সৌখন হৈছে এনেকৈ গছ গছনি একদম নেচাৰেল পুৰা তো এতিয়া আপোনালোকক অকণমান মানে আমাৰ কলেজখন দেখাই লওঁ তো লাহে লাহে বাৰু সেইবিলাক হৈ আছে তো ভাবিছোঁ আমাৰ কলেজখন এইটো চান্সতে অলপ অকণমান দেখাই দিওঁ আপোনালোকক চাওক এইখনে হৈছে আমাৰ কলেজ যিহেতু এতিয়া ইমান ল'ৰা ছোৱালী নাই না এতিয়া চবেই জানুৱাৰী পিকনিক খাব গৈ আছে তো সেইটো তাৰে এইফালে আমাৰ প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ যাব পাৰে এনেকৈ আৰু এইখন আছে কেণ্টিনো তাত কেণ্টিন এখন আছে আৰু এইবিলাক গছপাত পৰি আছে সেই আহিছে চাফা কৰি আছে আৰু এইফালে এনেকৈ আৰু সেইটো এটা আছে আমাৰ এটা দয়াল দত্ত প্ৰেক্ষাগৃহত তো যোনবিলাক আমাৰ ডাঙৰ ডাঙৰ মানে প্ৰগ্ৰেম হয় না সেই তাৰ ভিতৰতে হয় তো আজি মানে মনটো পুৰা মজা লাগি আছে তো পুৰা বম ভিডিঅ' বনাম আপোনালোকক পুৰা দেখাই থাকিম আৰু এইখন হৈছে আমাৰ কলেজৰ কেণ্টিন তো কলেজ কেণ্টিন চাংপো এইখনত মানে এতিয়া সেই খুলিলে খাওঁ বাৰু এইবিলাক মানে আজি দেখাই দিছোঁ আপোনালোকক মানে আমাৰ ইমান পাৰ্মিশ্যন চাৰ্মিশ্যন নাথাকে না ফোন চোন নাই আজি মানে অলপ যিহেতু পিকনিক আছে ন সেইকাৰণে অলপ পাৰ্মিশ্যন পাইছোঁ আৰু ফোন চোন নিবলৈ এইখনে বম আমাৰ কলেজ আৰু মানে কলেজখনো পুৰা নেচাৰেল দিয়ক পুৰা একদম প্ৰকৃতিৰ মাজত চবফালে প্ৰকৃতি এইবিলাক চব গছ এইবিলাক গছ চব গছ পুৰা এভৰিথিং গছ মানে পুৰা প্ৰকৃতিৰ মাজত আৰু সৌটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট তো সৌটো ৰ'ব যাম তালৈ যাম চব দেখাম আজি চব দেখাম ভিডিঅ' আজি যিমান দীঘল হওক আপোনালোকে খালি শেষলৈকে চাই থাকক তো এইখন আছে আমাৰ কেণ্টিনখন দেখিলে তো এইটো মানে যেনি তেনি না এইবিলাক পুৰা নেচাৰেল আৰু এইবিলাক চালক পুৰা জলফাই বহি আছে এইটো জলফাই বাৰু এইবিলাক নালাগে কোনোবা লাগিলে ইয়াৰ পৰা লৈ যাবহি তো মানে এইবিলাক চব যেনি তেনি ৰাস্তা মানে গোটেই নেচাৰেলৰ মাজত মানে আমাৰ কলেজখন আবদ্ধ য়েছ আৰু আমাৰ এই ছাৰৰ ভাগৰ ৰাতিপুৱা আজি পুৰা পিয়াহ লাগিছে পানী খাব আহিছে আৰু আল্টিমেট এটা মেচিন ৰবট আছে আমাৰ ইয়াত মই ইয়াৰ নাম ৰবট দিছোঁ পানী ওলোৱা ৰবট মই বম পানী খালোঁ গৰম দিনত এতিয়া ৰাতিপুৱা ঠাণ্ডা পানী খাওক সেইটো মানে সেইটো পানীটো পুৰা ঠাণ্ডা হৈ থাকে ৰাতিপুৱা হওক মানে এইটো ঠাণ্ডা ফিউজৰ লেখীয়া দুটা কাম কৰে আৰু সি আমাৰ হেৰিলৈ যাম বলক আমাৰ যোনটো ডিপাৰ্টমেণ্টটো অকণমান দেখা দিওঁগৈ এদি যাব লাগিব চব যেনি যাব পাৰে বোলে এদি যাব পাৰে পুৰা প্ৰকৃতি তো এইটো হৈছে দোস্ত আমাৰ সেই ডিপাৰ্টমেণ্টটো ওপৰত এটা বনাই আছে ডিপাৰ্টমেণ্ট তো এই তলত আমাৰ এইটো ৰুম হয় ক্লাছ ৰুম আৰু সৌ তাত মানে আমাৰ বাইদেউহঁতৰ ৰুমটো তো সেইখন আছে এখন পাচিপত্ৰিকা জ্ঞানজ্যোতি তো মই তাত কিবা এটা দিছিলোঁ আপোনালোকক সেইটো দেখাই ন তো মই মানে কবিতা এটা দিছিলোঁ না নিজৰ স্বৰচিত কবিতা এটা দিছিলোঁ এইটো চাওক ক'ত গ'ল এইটো চাওক এইটো মই আপোনালোকে এবাৰ ভিডিঅ'টো ৰখাই পঢ়ি চালক মই লিখিছিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তো এইখনে আছে বম আমাৰ পাচিপত্ৰিকা জ্ঞানজ্যোতি তো এইটো আছে আমাৰ চালক ডিপাৰ্টমেণ্ট অফ ফিলচফি তো এইটো আছে আমাৰ ফিলচফি ডিপাৰ্টমেণ্ট মজা তো এইটো এতিয়া ক্লাছ হোৱা নাই না বনাই আছে নতুনকৈ এতিয়া ওপৰত সেইটো মই দেখালোঁ ওপৰত সেইটো বনাই আছে জয় হনুমান তো হনুমানক চিন্তি আজি যাত্ৰা আৰম্ভ আৰু আমাৰ লগত আছে চাওক আই লাভ জুবিন দা তো আমাৰ লগত জুবিন দাও যাব আৰু আমাৰ ছোৱালীবিলাকক দেখাই দিওঁ বলক আমাৰ ডিপাৰ্টমেণ্টত অলপ আহিছে তো সিহঁতি মানে বহি আছে খুলিলে তো লগ হৈ গৈছে ভিতৰৰ পৰা তো মানে সিহঁতি মানে ভিতৰত বহি আছে জেগা নাপাম বুলি ইয়াতে বহি আছে চাওক তো এইখিনি এইবিলাক বহি গ'লে তো এইখিনি হৈছে আমাৰ ডিপাৰ্টমেণ্টত আৰু আহিব আছে 3rd চেম 4th চেম 5th চেম আহিব আছে তিনা ক'ব কিবা আৰু হে তো এয়া হৈছে হিমাশ্ৰী আৰু হৈছে পিকু সিহঁতকো বোলে নুঠালে সেইকাৰণে উঠাই দিছোঁ আৰু এয়া হৈছে ছোৱালীকেইজনী আৰু মানে আহিব আছে বাকী আমাৰ এতিয়া 5টামান হৈছোঁ
তো ফাইনেলি দোস্ত আমাৰ সকলোবোৰ হৈ গ'ল তো উঠিলে আৰু যোন বাকী আছিলে তো আমাৰ এতিয়া মই আজি কণ্ডাক্টৰ হ'ম একেবাৰে আগত আৰু এই ড্ৰাইভাৰ এনেকৈ চব সকলো গাড়ীত বহি গ'ল তো এতিয়া আমি যাব লাগে আৰু ৰ'ব এইটোতো আছে বাহিৰত কেনে সিহঁতি ক'ত যায় বাৰু এতিয়া তো সিহঁতি উঠাই লওক উঠক বলক যাত্ৰা আৰম্ভ তো এনেকৈ আমি আহি পালোঁ অলপ তো এইখন আছে শিক্ষামূলক ভ্ৰমণ তো সকলোবোৰ গৈ আছে এনেকৈ শিক্ষামূলক ভ্ৰমণ তো আমিও আহিছোঁ তো এতিয়া কমলা ল'ব লাগে ৰ'ব তো অলৰেডি তাৰ পৰা লৈ লওঁ কমলা তো মেমে লৈ আছে তো তাৰ পৰা লৈ লওঁ ফাইনেলি আমি এনেকৈ কমলা ল'লে তো মেমে কমলা ল'লে তাৰপৰা তো পিকনিকত কমলাটো লাগিবই দিয়ক তো এইফালে পূৰা গাড়ী গৈ আছে নেকি তো সৰুটো হৈছে দুৰ্গা মন্দিৰ এয়া এতিয়া বলক কমলা তো ফাইনেলি দোস্ত আহি পালোঁ আমি কেমিন আহি পাইছোঁ দিয়ক চাওক জেগা চাওক এইবিলাক কি আল্টিমেট জেগা চব শূন্যতা কি ছায়া মানুহ কোনো নাই পিকনিক অকল আমাৰটোহে বেছি পিকনিক চাওক তো আমাৰ এইফালে ধুনীয়াকৈ লাগি আছে ছোৱালীৰ কাৰণে তাৰপিছত এইফালে আপোনাৰ জুই ধৰি আছে আৰু ধুনীয়াকৈ এইবিলাক চাওক আমাৰ দাদাই ভাত বনাব সাজু হৈ আছে আৰু এইবিলাক ব্ৰেকফাষ্ট ধুনীয়াকৈ তৈয়াৰ কৰি আছে চাওক আৰু সিহঁতি পুৰা চাই আছে তো আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত অকণমান এনেই ওচৰলৈ অকণমান ওলাই যাম চাবলৈ জেগাটো চাই থাকক ৰেডি পালোহি আৰু বহুত টাইম লাগিলে বহুত ঠেকচা খাই মেলি ইয়াত পাইছোহি তো আহি গ'ল এনেকৈ ব্ৰেড চাহ আৰু ডিম চবেই এনেকৈ খাই আছে তো কিবা এটা খাই লওঁ মানে ৰাতিপুৱা একো খাই অহা নাই না ভোক লাগি আছে তো এইবিলাক গান লাগি আছে এইবিলাক কাম কৰি আছে এইবিলাক বনাই আছে এইবিলাক এনেকৈ তো আমাৰ এইকেইটা চাওক এটা ষ্টেণ্ডত পূৰা DSLRত মৰা লিখাকৈ আৰু এইজনে আমাৰ প'ষ্ট দি আছে আৰু মানে এতিয়া আমাৰ ফটোশ্বুট চলি আছে এইফালে ইহঁতকো ফটো মাৰি আছে এনেকৈ আৰু সেই সৰু ফোনত চাই আছে পানীৰ মাজতে আৰু এটা প'ষ্ট দি আছে ইয়াক ফটো মাৰিব লাগে বোলে তো এতিয়া আমাৰ ফটোশ্বুট চলি আছে অলপ আৰু এই সিহঁতি তিনিটা চব মানে ভাগ আমি দুটা আৰু সিহঁতি এনেকৈ তিনি ভাগ মাৰি আছোঁ ইয়াক মাৰি লওঁ ৰ'ব ফটোটো তো ধুনীয়াকৈ আমি ফটো চটো মাৰি আহিলোঁ তো লেলিপপ দিছে চবকে এটা তো এতিয়া লেলিপপ খাই আছোঁ চবেই লেলিপপ এইবিলাক কি নহ'লে কিনো কি কওঁ জানে কেনেকুৱা ভুল দাম আৰু আমাৰ এইফালে ৰান্ধনীও পূৰা লেলিপপ খাই ভাত বনাই আছে এয়া পলপ দা আৰু এচলত আঞ্জা হৈ আছে মাংস আৰু এইফালে ভাত হ'ল এইফালে ভাত এইফালে চব ৰেডি হৈ আছে আৰু এইফালে মেমহঁত গৈছে এইফালে অকণমান ফুৰিবলৈ আৰু এয়াই পৰিৱেশ এয়াই ন তো সৰু এইবিলাক পূৰা গাড়ী কাম কৰি আছে তো কাষত আমাৰ ইয়াত খানা তো দোস্ত ফাইনেলি আমি এটা ৰিল বনাব আহি আছোঁ এটা ষ্টেণ্ড লগাই লৈছোঁ আৰু এইফালে আমাৰ খানা হৈ আছে এয়া হাই দিয়া তো মানে এইবাৰ ষ্টেণ্ডত লগাই আছোঁ না তো ৰ'ব আমি এতিয়া 1 ছেকেণ্ড ভিডিঅ'টো বনাই লওঁ গেং দৰ তো ফাইনেলি আমাৰ খানা হৈ গ'ল তাৰপিছতে এয়া বহি আছে এনেকৈ ভাত আগত লৈ সিহঁতি নোপোৱাকৈ খাই আছে অঁ আৰু এইফালে ই খাই শেষ হ'ল তো সেনেকৈ আমাৰ সেইটো মোৰ সেনেকৈ খাম আৰু এয়া হৈছে আমাৰ ড্ৰাইভাৰ দা কেনেকুৱা পাইছে খানাটো বঢ়িয়া নে তো এইখন গাড়ী আৰু এইজন হৈছে ড্ৰাইভাৰ পূৰ্ব থেংক ইউ তো এতিয়া আমি ধুনীয়াকৈ খানাটো খাওঁ আৰু কি চাই থাকক আৰু দেখাই আছোঁ লো বেটাৰী মাৰিলে তো এইবিলাক আমাৰ ধুনীয়াকৈ নাচি আছে চব আমাৰ খানা চানা হৈ গ'ল তো ইয়াত অলপ ঘূৰিলো আৰু এতিয়া আপোনালোকে আমাৰ নাচটো উপভোগ কৰক দূৰণিৰে পৰা
তো ফাইনেলি দোস্ত খানাটো খাইলো, আপোনালোকক যিমান পাৰিলো দেখাব চেষ্টা কৰিলো। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে এটা লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। এইটো আছিল আমাৰ ডিপাৰ্টমেণ্টৰ ব্লগ আছিল আৰু পিকনিক সৰুকে দেখাব চেষ্টা কৰিলো। তো এইখন আছে গাড়ী। এতিয়া আজিলৈ ৰাতি হ'বলৈ হৈছে আৰু এইফালে সূৰ্য ধুনীয়াকৈ অস্ত গৈ আছে। তো থেংক ইউ, নতুন এটা ভিডিঅ'ত লগ পাম। জয় অসম, থেংক ইউ।